মোৰ বন্ধু আৰু আমি আহিছোঁ এতিয়া বাইদেউৰ ঘৰলৈ আৰু বাকীখিনি বাৰু ভিডিঅ' দেখুৱাব নোৱাৰিলোঁ কাৰণ চাইকেল চলাই আহিছোঁ কাৰণে মানে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ আৰু আমি আজি মানে সাপমাৰাত আহিছোঁ পূজা চাবৰ কাৰণে আৰু আমি কি ক'ত চাওঁ কি কৰোঁ আপোনালোকক দেখাই থাকিম গতিকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব ব'লক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ এতিয়া আমাৰ মইনাটো এইটো আকৌ ল'ৰা দেই আমাৰ শুনটো ফটা মাৰি বহুত ভাল পায় মানে আমাক দেখা পালে সেইকাৰণে সিও ফটা মাৰিছে আৰু এইযোৰ হৈছে সেইদিনাখনে যে দেখুৱাইছিলোঁ এইযোৰ হৈছে ইয়াৰ ড্ৰেছযোৰ পূজাৰ কাপোৰ পূজা বুলি লৈ আহিলোঁ হাই এনেকৈ কৈছোঁ হাই হাই কৈ এনেকৈ দি আৰু এইজনী হৈছে আমাৰ বাইদেউজনী চাওঁ হাই কৰি দি হাই আৰু এইজনী হৈছে আমাৰ টিকলু এইজনী সেইদিনাখনে যে আনিছিলোঁ এয়া কাপোৰবিলাক পিন্ধাই দিছোঁ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ পূজা চাবলৈ পূজা চাবলৈ একদম ৰেডি হৈছে সকলো ৰেডি হৈছে এইজনী হাই কৈ দি পাপ পাপ হাই আব্বা এনেকৈ মাতছোঁ আব্বা আৰু এয়া পূজা চাবলৈ যাবলৈ ৰেডি হৈছে এইজনী হৈছে আমাৰ মাদাৰ ব'লক আমি পূজা চাবলৈ যাওঁ চাই থাকিব এয়া আমি বৰ্তমান আহি আছোঁ পালোৱে বাৰু আৰু অলপ আছে চাই থাকিব চাপামাৰা চকল লৈ আহিছোঁ পূজা চাবৰ কাৰণে হেল্ল' বুলি ভাবিলোঁ অলপ খাবৰ কাৰণে উপস্থিত থকা ব্যক্তি আছে তেনেহ'লে তেনেধৰণে আহিলে আৰু অংশগ্ৰহণ কৰিব পাৰিব আমাৰ পূজা চাম বুলি আহিছোঁ বাইদেউৰ ঘৰৰ পৰা আৰু এতিয়া আমি আহিছোঁ চাপামাৰাত পূজা চাবলৈ আৰু চাই থাকিব আৰু ভিডিঅ'বোৰ দেখাই থাকিম চাই থাকিব এইটো হৈছে আমাৰ জুবিন দা একদম পুৰা মানুহ পুৰা ভৰ্তি হৈ গৈছে আৰু আমি এতিয়া আহিছোঁ পূজা চাবলৈ আৰু চাওক কিমান মানুহ হৈছে আৰু এইফালে আৰতি উঠি আছে আৰু আমি এতিয়া আৰতি চাম বুলি বহিবলৈ আহিছোঁ আৰু এয়া আৰতি উঠি আছে আৰু ময়ো এনেকৈ চাই অলপ ভাবিলোঁ টাইম পাছ কৰি দিওঁ মানে কেতিয়াবা আমনি লাগি যায় ন এই মোৰো সেনেকুৱাই হৈছে আৰু এনেই অলপ টাইম পাছ কৰিলোঁ আৰু আমি দুজনীয়ে অলপ ফটো চটো উঠিলোঁ ভিডিঅ' কৰিলোঁ আৰু এইজন হৈছে চাবচোন কেনেকুৱা কৰিব তাই মানে তাত নাথাকে হেনো সেইকাৰণে এনেকৈ দেখাই আছোঁ দেখিছে নাই কেনেকুৱা কৰে মই যেনেকৈ কৰোঁ সিও তেনেকৈ কৰে এয়া কেনেকুৱা কৰি আছে দেখিছেনে আৰু এইজন হৈছে জুবিনৰ মানে গান গাইছে আৰু ইমান মানে মৰম লগা ল'ৰাজন তথাপিও যে গাইছে বহুত ভাল লাগিছে জুবিনৰ কথা মানে গীতটো মনত পেলাই মানে গাইছে অলপ হ'লেও যে মনত আছে সেইখিনিয়ে বহুত কেমেৰাটো ভাল নহয় কাৰণে আপোনালোকক ভালদৰে দেখুৱাব নোৱাৰিলোঁ তথাপিও চেষ্টা কৰিছোঁ বাৰু ক'ৰবাত যদি কিবা খুটি নাটি ৰৈ গৈছে বাৰু মাফ কৰি দিব দেই জামার
বস্তুবিলাকৰ যিহে দাম নহয় মানে ল'ৰা ছোৱালীবিলাককো মানে বস্তু নহ'লেহে নহয় মানে যিকে নহওক লাগেতো এইকাৰণে মানে দিবই লগা হ'লে আৰু যিবোৰহে দাম একেবাৰে জুই হেন দাম একেবাৰে এখানে ডাঙৰ দেখছা নাই এই ডাঙৰ ডাঙৰ বস্তুবিধৰ এনেকুৱা বস্তু মানে দেখিলে সৰুকাললৈকে মনত পৰি যায় মোৰ আগতে মানে এনেকুৱা বস্তু লৈ বিৰাট ভাল পাইছোঁ আৰু এইটো কি বস্তু চাওকচোন নতুনকৈ উলিয়াইছে মানে লাৰিলে মানে দীঘল হৈ যায় এইটো কি বস্তু বা লাৰি মানে বিৰাট ভাল লাগিল কেমেৰা ধৰি থাকোঁতে মানে কেমেৰাটো কেতিয়া উল্টি গৈছে মই গমে নাপাওঁ এইহে কেমেৰামেন আৰু দাম কৈছো দাম আছে ঘৰত নিয়ে ধুনে দি থৈ দিবি যদি 20 টকা ধৰি এটা লগ পিষ্টলবোৰ দেখিছে নেকি ডাঙৰ ডাঙৰ পিষ্টল মানে ল'ৰা ছোৱালীবিলাকৰ দেখিলে মানে ল কৰে আমাৰ ল কৰিছে আৰু দেখিছেনে এইবোৰ কাকাৰা আৰু বাইদেউ মানে এই কাণফুলযোৰ দেখিয়ে মানে পচন্দ হৈয়ে গ'ল আৰু তাই লৈয়ে পেলালে আৰু ইমান ধুনীয়া ধুনীয়া কাণফুলবোৰ উলিয়াইছে নহয় বহুত ভাল লাগিছে মোৰো পচন্দ গৈছিল মাত্ৰ ইমান পইচা নাই যে সেইকাৰণে নিকিনিলোঁ আৰু অৰ্ডিনাৰীকৈ সেইকাৰণে আৰু ইমান মাথা মৰা নাই আৰু আছে যিহেতু দুৰ্গা মাক একদম লাষ্টৰখিনিতহে ভিডিঅ' কৰিব পাৰে ফটো উঠাব পালোঁ আৰু বাকীখিনি ইমান যে মানুহ হৈছিলে নহয় আৰু এতিয়া ঘৰলৈ বুলি উভতিছোঁ এতিয়া ঘৰ আহি পালোঁ আৰু পূজা চাই একদম গৰমত থাকিব পৰা নাই জলদি আহিছোঁ গৰমত থাকিব নোৱাৰি তাতে একদম সোনকালে আহিছোঁ আৰু কিবা কিবি বস্তু আনিছোঁ কি আনিছোঁ বাৰু আপোনালোকক দেখাম আৰু তাৰ আগতে আপোনালোকে চাই থাকক বাৰু আমি আজৰি হৈ লওঁ এইয়া বস্তুৰে একদম চেণ্ডেলযোৰ দেখাই দিছা নেকি লগতে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই